গুড ইভিনিং গাইজ। এটা ভিডিও অলপ আগতে এড কৰা হৈছে আৰু এই ভিডিওটো ইয়াৰ পিছৰে দিয়া হৈছে কিয়নো প্ৰায় সেম ভিডিও ৰিজনিঙৰ প্ৰশ্ন আৰু ৰিজনিঙৰ ওপৰত আপুনি আটাইতকৈ বেছি মাথা মাৰিব লাগিব কিয়নো ৰিজনিঙৰ প্ৰশ্ন আপুনি মুখস্থ কৰিব নোৱাৰে। যদি জেনেৰেল নলেজ বা ইংলিছ আদিৰ যদি প্ৰশ্নবিলাক আহে আপুনি জনা থাকিব পাৰে বা মুখস্থ থাকিব পাৰে, কিন্তু ৰিজনিঙৰ যদি মুখস্থ কৰি গৈছে তেতিয়াহ'লে আপুনি আনসাৰটো গৈছে। আৰু গতিকে আপুনি ৰিজনিঙৰ ওপৰত অলপ বেছিকৈ প্ৰেক্টিছ কৰিব আৰু ৰিজনিংবিলাকৰ বেলেগ বেলেগ ট্ৰিক্স আপুনি মুখস্থ কৰিবলৈ চেষ্টা কৰিব নাইবা প্ৰেক্টিছ কৰিবলৈ চেষ্টা কৰিব, যিটো আপোনাৰ অৰ্থাৎ মনত থাকিব লাগে। আৰু ইয়াতে দেখা পাইছে ফ্ৰেমক যদি আমি এইটো কোডেৰে লিখিব পাৰি তেতিয়াহ'লে বুকক আমি এইটো কোডেৰে লিখিব পাৰি আৰু এইটোক আমি কিহেৰে লিখিব পাৰি, এইটো হৈছে আমাৰ প্ৰশ্ন। গতিকে ইয়াতে যদি আমি দেখা পাওঁ এফৰ মান হৈছে 6, আৰৰ মান হৈছে 18, কিন্তু আমি ইয়াতে এটাও দেখা পোৱা নাই। তাৰপিছত আছে বুক, বিৰ মান হৈছে 2 ইয়াতে নাই, অৰ মান হৈছে 15 ইয়াতে নাই। গতিকে যেতিয়া এনেধৰণৰ প্ৰশ্ন আহিব তেতিয়াহ'লে আপুনি দুটা বস্তু দেখা পাব। এটা হৈছে ইয়াৰ ভিতৰতে যিটো প্ৰশ্ন দিয়া থাকে সেই প্ৰশ্নৰ মানবিলাক ওপৰত দিয়া অপশ্যন দুটাৰ ভিতৰত আপুনি দেখা পাব। গতিকে ইয়াতে আমি ল'ম কি এমৰ মান কিমান দি আছে, ইয়াতে ছেকেণ্ড লাষ্টৰ পৰা ছেকেণ্ড নাম্বাৰটো আছে 7 দি আছে, 7 লৈছোঁ। তাৰপিছত কি আছে অ'ৰ মান আমি ইয়াতে পাইছোঁ বুকৰ মাজত ছেকেণ্ড নাম্বাৰ কিমান আছে 8। তাৰপিছত কি আছে আৰৰ মান আমি কিমান পাওঁ ফাৰ্ষ্টৰ পৰা ছেকেণ্ড নাম্বাৰ 3। তাৰপিছত ইৰ মান কিমান আছে, ইৰ মান আছে ইয়াতে 2। গতিকে এনচাৰটো হৈ যাব আমাৰ ইয়াতে 7832। ইয়াতে আছেনে 7? ইয়েছ, 2 নম্বৰটো হ'ল শুদ্ধ উত্তৰ। নেক্সট প্ৰশ্নটো আছে ইয়াতে if P represents plus Q represents minus R represent X অর্থাৎ পূরণ, S represents হরণ, then what would be the value of এই প্রশ্নটোৰ অর্থাৎ ইয়াৰ মানটো কিমান হ'ব, এইটো হৈছে প্ৰশ্ন। ইয়াৰ ভ্যালুটো ওলোৱাৰ কাৰণে আমি কি ল'ম, প্ৰথমতে ইয়াৰ মান কেইটা আমি বহাই লওঁ। ইয়াতে মান কি দি আছে 10Q, কিউৰ মান কিমান দি আছে মাইনাছ, ইয়াতে আমি মাইনাছটো বহাই দিলোঁ। তাৰপিছত কিমান আছে 5R, আৰৰ মান কিমান দি আছে পূৰণ অৰ্থাৎ 5 পূৰণ, অৰ্থাৎ আমি ইয়াতে যদি বহাই লওঁ 10 মাইনাছ হ'ব 10 ইয়াতে বহাই লওঁ আগতে, ঠিক আছে। এছৰ মান কিমান আছে ডিভাইড বা হৰণ। তাৰপিছত 9ৰ পিছত পিৰ মান কিমান দি আছে যোগ, অৰ্থাৎ বিয়োগ আৰু কি আছিল পূৰণ আছিল, তাৰপিছত আছে হৰণ, তাৰপিছত আছে যোগ। গতিকে ইয়াতে আমি ল'ম প্ৰথমতে যেতিয়া প্ৰশ্ন এই ধৰণৰ আহিব এটা কথা মনত ৰাখিব, প্ৰথমে আমি ল'ম হৰণটো কৰিম, তাৰপিছত আমি পূৰণ কৰিম, তাৰপিছত যোগ বা বিয়োগ দুটাৰ মাজত এটা কৰিলেও আমাৰ মানে সমস্যা নাই। গতিকে প্ৰথমতে আমি পূৰণটো কৰি ল'ম। পূৰণ কিহৰ লগত আছে, ইয়াতে হৰণ আছে, যিহেতু হৰণটো আমি আগতে কৰি ল'ম। এইটো হৰণটো কাৰ লগত আছে 9 আৰু 27ৰ মাজত, 9 আৰু 27 যিহেতু এই দুটাৰ মাজত হৰণ আছে। গতিকে 9 আমি যদি 27ক মাজত ভাগ কৰি দিওঁ আমি কিমান বাৰ পাম 3। গতিকে ইয়াত আমাৰ 3 থাকিল আৰু এই দুটাৰ মাজত এটাও নাথাকিল। গতিকে আমি তাৰপিছত ল'ম পূৰণটো, পূৰণ আছে কিমান আৰৰ মান কিমান আছে পূৰণ। গতিকে আমি ইয়াতে 3ৰ লগত 5ক পূৰণ কৰি দিম অৰ্থাৎ 15 আৰু তাৰপিছত কি আছে প্লাছ চিন মাইনাছ চিন, ইয়াতে মাইনাছ থাকিল -15 আৰু 10 আছে, আমি 10টো বহাই দিলোঁ, ঠিক আছে। তাৰপিছত কি থাকিল ইয়াতে 9টো আমি ইয়াৰ লগত বেক কৰি দিছোঁ, তাৰপিছত পি থাকিল, পিৰ মান কিমান আছে যোগ আৰু কিমান থাকিল ইয়াতে 10। গতিকে ইয়াতে হ'ল আমাৰ +20, একো নাই মানে প্লাছ আছে, +20 আৰু -15 আৰু +20 মাজত আমাৰ পাৰ্থক্য কিমান থাকিল +5। গতিকে ইয়াতে আমাৰ এনচাৰটো হ'ব লাগে চি নম্বৰটো শুদ্ধ উত্তৰ। ইয়াতে নেক্সট প্ৰশ্ন আছে আমাৰ ইয়াতে যে 5 গাৰ্লছ MNOP and Q are standing in a row, এটা লাইনত মানে থিয় হৈ আছে, ফেচিং নৰ্থ উত্তৰ পিনে হৈ, P is on the right, অৰ্থাৎ আমি এটা আঁচ টানি লওঁ, P is on the right of Q, ইয়াতে আমি 5জন মানুহ বহাই ল'ব লাগিব। P is on the right of Q, যদি আমি ইয়াতে Q লওঁ, তেতিয়াহ'লে P থাকিব ইয়াতে। তাৰপিছত কি থাকিল N is on the left of Q, ইয়াতে আমি কি ল'ম তেতিয়াহ'লে N ল'ম,
এন কিহৰ লেফ্টত আছে কিউৰ লেফ্টত বাট ইজ অন দ্য ৰাইট অফ এম ইয়াতে তেতিয়াহ'লে আমি এমটো বহাই ল'ম অৰ্থাৎ এমৰ ৰাইট ছাইডত এন আছে কিন্তু কিউৰ লেফ্ট ছাইডত আছে এইটো কোৱা হৈছে পি ইজ অন দ্য লেফ্ট অফ অ' ইয়াতে পি ইয়াতে তেতিয়াহ'লে ইয়াৰ লেফ্টত থ'ব গ'লে ইয়াতে কি হ'ব অ' থাকিব তাৰপিছত হু ইজ ষ্টেণ্ডিং ইন দ্য এক্সট্ৰিম ৰাইট ইয়াতে তেতিয়াহ'লে কি থাকিব লাগে 1 2 3 4 5 অ' অৰ্থাৎ একেবাৰে সোঁফালে কোন আছে অ' আছে গতিকে এনচাৰটো আমাৰ হৈ যাব ইয়াতে এ নাম্বাৰটো পিছৰ অপশ্যনকেইটা আমাৰ দেখাৰ প্ৰয়োজনে নাই তাৰপিছত আছে চুজ দ্য কাৰেক্ট এনচাৰ ফ্ৰম দ্য ফলোয়িং ষ্টেটমেণ্টছ ইয়াতে কেইটামান ষ্টেটমেণ্ট আৰু কনক্লুজন দিয়া আছে তাৰ পৰা আমি উত্তৰবিলাক মানে বাছাই কৰি ল'ব লাগিব কোনটো শুদ্ধ হয় কোনটো অশুদ্ধ হয় আৰু যেতিয়া ষ্টেটমেণ্ট আৰু কনক্লুজন আহিব তেতিয়াহ'লে আপুনি ভেন ডায়েগ্ৰামৰ এইবিলাক আপুনি বনাবই লাগিব ইয়াতে কি আছে সাম চিপছ আৰ মেংগোছ যেতিয়া সাম থাকিব তেতিয়াহ'লে আমি কিছু কাটি লৈ বনাব লাগিব ঠিক আছে সাম চিপছ যদি এইটো আমি চিপছক চিৰা কৰোঁ ইয়াতে দেখা অলপ অসুবিধা হ'ব গতিকে আমি ইয়াতে লওঁ ইয়াতে হ'ল চিপছ ঠিক আছে এইটো হ'ল চিপছ আর ম্যাঙ্গোস কিছু চিপস ম্যাঙ্গো হয় ইয়াতে সিক আমি চিপস লৈছোঁ আৰু ইয়াতে আমি এমেৰে ম্যাঙ্গো বুজাইছোঁ অল ম্যাঙ্গোস আর পইণ্ট অৰ্থাৎ সকলোকেইটা ম্যাঙ্গো যিকেইটা ম্যাঙ্গো আছে এইবিলাক কি হয় পইণ্ট হয় পইণ্টক আমি পিৰে ৰিপ্ৰেজেণ্ট কৰিলোঁ ইয়াতে কি আছে নো ম্যাঙ্গোস আর চিপস এটা কথা কওক ইয়াতে চিপছৰ ভিতৰত ম্যাঙ্গো আছেনে নাই যেহেতু আছে গতিকে এইটো আমি নহয় বুলি দিম তাৰপিছত কি আছে নো পইণ্টছ আর চিপস ইয়াৰ পইণ্টছৰ কিছু অংশ চিপছৰ ভিতৰত আছেনে নাই নাইবা চিপছৰ কিছু অংশ পইণ্টৰ ভিতৰত আছেনে নাই যেহেতু আছে গতিকে এইটো আমি নহয় এইটো অপশ্যন কেইটা দুটাই যেহেতু নহয় অপশ্যন ইয়াতে কি আছে অনলি কনক্লুজন 1 ফলো অনলি কনক্লুজন 2 ফলোজ বোথ কনক্লুজন আমি 4 ডি নাম্বাৰটো শুদ্ধ অলপ চাই ল'ব ইয়াতে এক্সামটো আছিল এক্সাইজ ডিপাৰ্টমেণ্টৰ যেটো এক্সাম হৈছিল 2019ত এইটোত আহিছিল প্ৰশ্নটো নেক্সট প্ৰশ্ন আছে ইয়াতে 144 27 96 196 125 256 343 অৰ্থাৎ যেহেতু এই ধৰণৰ প্ৰশ্ন আছে তেতিয়াহ'লে আমি এটা বস্তু মনত ৰাখিব লাগিব যে ইয়াৰ ভিতৰত কিউব স্কুয়াৰ দুটাৰ মাজত এটা চলি আছে গতিকে 144ক যদি আমি 12ক যদি আমি স্কুয়াৰ কৰি দিওঁ কিমান পাম 144 12 অৰ্থাৎ 12 12 গুণ 144 তাৰ পিছত আমি 27ক আমি কিউব কৰি দিলে কিমান পাম 3 কিউব কৰিম ঠিক আছে তেতিয়া হলে আমি আৰু এটা বস্তু জানো যে 14ক আমি স্কুয়াৰ কৰিলে কিমান পাও 196 তেতিয়া হলে আমি 14ক স্কুয়াৰ কৰি দিছো 196 আৰু 125ক যদি আমি কিউবত ৰূপান্তৰ কৰিব বিচাৰো তেতিয়া হলে আমি 5ক কিউব কৰিব পাৰি হয়নে 5 5 গুণ 25 25 আৰু 5 গুণ 125 তাৰ পিছত আছে 256 256 আমি কিমান বাৰ কৰিব পাৰি 16 বাৰ 16 ৰে পূৰণ কৰিব অৰ্থাৎ ইয়াতে 2 2 বাঢ়ি আছে তেতিয়াহ'লে আমি ইয়াতে কিমান পাম ইয়াতে 2 বাঢ়ি গৈছে তেতিয়াহ'লে আমি 7ক কিউব কৰিব লাগিব আমি 3 4 3 পাম তাৰ পিছত আমি কিমান কৰিব লাগিব 18ক কিউব কৰিব লাগিব সৰি স্কুয়াৰ কৰি ল'ব লাগিব যেহেতু প্ৰথমে স্কুয়াৰ তাৰ পিছত কিউব লাষ্টত যেটো কিউব গল 7ক কিউব কৰিলে আমি ইমান পাইছো তেতিয়াহ'লে আমি স্কুয়াৰ কৰি লম এতিয়া 18ক স্কুয়াৰ কৰিলে আমি কিমান পাম 18ক আমি পূৰণ কৰি লও 18 18 8 8 64 4 হাতত ইয়াতে আছে 60 আৰু 6 14 তাৰ পিছত থাকিল 8 1 4 12 3 অৰ্থাৎ 324 হল ডি নম্বৰটো হল শুদ্ধ উত্তৰ একেটা আছিল আজিৰ প্ৰশ্ন আৰু এই ধৰণৰ প্ৰশ্ন আপুনি পাই থাকিব ভিডিওবিলাকত আৰু যিবিলাক এক্সাম দিব বিচাৰে যিকোনো এক্সামে হওক ষ্টেট লেভেল কম্পিটিটিভ এক্সাম হলে হল ৰিজনিংৰ প্ৰশ্ন থাকিব আৰু ৰিজনিংৰ প্ৰশ্ন যেতিয়া আছে এই ধৰণৰ প্ৰশ্ন আপুনি পাবই গতিকে প্ৰশ্নবিলাক প্ৰেক্টিছ কৰি থাকিব আৰু ভিডিওটো ভাল লাগিলে লাইক কৰি আমাৰ লগত থাকিব আৰু শেয়াৰ কৰি দিব আপোনাৰ বন্ধুবৰ্গৰ লগত ধন্যবাদ